হেল্ল' গাইজ, গুড ইভিনিং। মি এণ্ড মম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেনেহ'লে ব'লক আজি এটা নতুন ভিডিঅ'লৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টো হৈছে মেনিকিয়ৰ আপোনালোকে দেখিব পাৰিছে, বটল কাটা দেখিছে। এটা হ'ল আপোনাৰ পেৰাক্সিন। এই পেৰাক্সিনটোতে আপোনাৰ প্ৰথমতে হাতখন অকণমান কুহুমীয়া গৰম পানীত হাতখন ধুৱাই ল'ব লাগিব। ধুৱাই লৈ পেলাই আপোনাৰ সেই অকণমান কটনত এই হাইড্ৰজেন পেৰক্সাইডটো কটনটোত তিয়াই লৈ নখবিলাকৰ আমি চাফা কৰিব লাগিব নখবোৰ। আৰু কিছুমানৰ নখবোৰ যে গুৰি খোৱা থাকে, এই হাইড্ৰজেন পেৰক্সাইডটো দিলে আপোনাৰ নখবোৰ ঠিক হৈ যায়। আৰু প্ৰথমতে দেখিছেনে, নখবিলাক আমি চাফা কৰি লৈছোঁ। এনেদৰে আপোনালোকে নখবিলাক চাফা কৰি ল'ব। চাফা কৰি লৈ পেলাই আপোনাৰ হাতখন আপোনাৰ ক্লিনজাৰেৰে হাতখন আপুনি সুন্দৰকৈ অকণমান চাফা কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ যোনটো আপোনাৰ এই দেখিছে নখবিলাক চাফা কৰি আছে, কিছুমান ষ্টুল থাকে যাৰবিলাক নখবিলাক কাটিব লাগিলে কাটি দিব পাৰে। তেওঁৰ যিহেতু নখ নাই, গতিকে নখ কটা নাই। এইটো দেখিছে, এতিয়া হ'ল আমাৰ এইটো ক্লিনজাৰটো আমি অকণমান হাতত লৈ তেওঁৰ হাতখন আমি মাছাজ কৰিম। হাতখন তিয়াই লৈছোঁ। এনেদৰে হাতখন তিয়াই লৈ পেলাই আমি ক্লিনজাৰ লৈ লৈছোঁ হাতত। ক্লিনজাৰটো লৈ পেলাই গোটেই হাতখনত আমি দি ল'ম। গোটেই হাতখনত তেনেদৰে এপ্লাই কৰি ল'ব। এপ্লাই কৰি পেলাই ধুনীয়াকৈ লাহে লাহে মাছাজ কৰিব আপুনি। হাতৰ আঙুলিবোৰ, হাতৰ গাঁঠিবোৰ তেনেকুৱাকৈ আমি এনেকৈ লাহে লাহে আপোনালোকে মাছাজ কৰি ল'ব। দেখিছেনে, এনেধৰণে আপোনালোকে মাছাজ কৰিব। হাতৰ ওপৰত, তলুৱাখনৰ ওপৰত আঙুলিবোৰ ধুনীয়াকৈ কৰি ল'ব, মাছাজ কৰি ল'ব। আঙুলিৰ গাঁঠিবোৰৰ কিছুমান কিছুমানৰ ক'লা ক'লা হৈ থাকে। এনেধৰণে মাছাজ কৰিলে সেই দাগবোৰ নাইকিয়া হয়। আৰু সদায় যিহেতু কাম চাম কৰি থকা যায়, হাতখনত অকণমান হয়। আৰু এনেদৰে মাছাজ কৰিলে হাতখনো ভাল লাগে দিয়কচোন। আপুনি তাৰে আগতে আপোনাৰ মেনিকিয়ৰ কৰাৰ আগতে আপুনি ৱাক্সিং কৰি ল'ব পাৰে। হাতখন সুন্দৰ দেখিব। ৱাক্সিং কৰি পেলাই আপুনি মাছাজ কৰিলে এনেদৰে মেনিকিয়ৰৰ হাতখন ভাল লাগে। এনেদৰে আপুনি 10-15 মিনিট মাছাজ কৰি ল'ব। মাছাজ কৰি লোৱাৰ পিছত হাতখন আৰু ধুনীয়াকৈ কটনেৰে তিয়াই পেলাই হাতখন মুচি ল'ব। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাক জনাব কমেণ্টৰ জৰিয়তে আপোনালোকে কেনে পাইছে। মুভিং হেৰিত আপোনালোকে মাছাজটো কৰিব। বেছি প্ৰেছাৰ দিব নালাগে, খালি গাঁঠিবোৰত অকণমান প্ৰেছাৰ দিব। দেখিছে, আৰু অকণমান শুকাই যোৱাৰ নিচিনা হ'লে হাতখনত অকণমান পানী লগাই ল'ব। তাৰপিছত এই কটনেৰে তিয়াই পেলাই ধুনীয়াকৈ হাতখন মুচি লোৱা হৈছে। তাৰপিছত আপোনাৰ যোনটো স্কাৰ্বিং আছে, স্কাৰ্বিংটোৰে আপুনি হাতত লৈ পেলাই আৰু স্কাৰ্ফটোৰে ধুনীয়াকৈ আৰু হাতখনে আগৰ হেৰিতে মাছাজ কৰিব। আগতে যিদৰে মাছাজ কৰিছিলে তেনেদৰে মাছাজ কৰিব। 10-15 মিনিট মাছাজ কৰিব, গাঁঠিবোৰ মাছাজ কৰিব। মাছাজ কৰাৰ পাছত আপুনি হাতখন আৰু কটনেৰে তিয়াই পেলাই হাতখন মুচাই ল'ব। মুচাই লৈ পেলাই বা হাতখন ধুই ল'ব পাৰিব। হাতখন ধুৱাই পেলাই মইশ্চাৰাইজিং ক্ৰীম বা এল'ভেৰা জেল তেনেকুৱাকৈ লগাই থ'ব পাৰিব। লগাই পিছত আপোনাৰ নেল পলিচ লগাই ল'ব। নেইলবোৰত নেল পলিচ লগাই দিয়া হ'ব। এইবোৰ টুলছ থাকে, টুলছবোৰেৰে নখবোৰ চাফা